নমস্কাৰ বন্ধুসকল, মই আজি আকৌ এখন কিতাপৰ ওপৰত দুআষাৰমান ক'বলৈ ওলাইছোঁ। ভিডিঅ'টো সকলোৱে শেষলৈ চাব বুলি অনুৰোধ থাকিল। আজি ক'ব বিচৰা কিতাপখনৰ নাম হ'ল জয় বা পৰাজয়, প্ৰস্তুত থাকক। কিতাপখন লিখিছে ডক্টৰ উজ্জ্বল পাটনিয়ে। তেখেত এজন ভাৰতৰ ভিতৰত বিশিষ্ট মটিভেশ্যনেল স্পীকাৰ হয়। তেখেতৰ বিভিন্ন ধৰণৰ ডিগ্ৰী আছে। এই কিতাপখনত উল্লেখ আছে BDS, SBA, SA, CCP, CHR আৰু ইয়াত তেখেতে গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ড আছে বা কমলপত্ৰ আৰু কমলপত্ৰ এৱাৰ্ড বিজয়ী বুলি লিখা আছে। কিতাপখন মই এমাজনৰ পৰা কিনি পঢ়িছিলোঁ। কিতাপখনৰ মূল্য খুব বেছি নহয়, প্ৰায় 150 টকা হ'ব। কিতাপখন অসমীয়াতো প্ৰকাশ পাইছে, লগতে হিন্দী বা বেংগলী ভাষাটো প্ৰকাশ পাইছে। কিতাপখনৰ বেটুপাতটো এনেধৰণৰ। আৰু উজ্জ্বল পাটনিক চিনি পায় চাগে যিসকলে মটিভেশ্যনেল ভিডিঅ' চায়। তেখেতৰ বিভিন্ন ধৰণৰ অনুপ্ৰেৰণামূলক মটিভেশ্যনেল ভিডিঅ' আমি সচৰাচৰ ইউটিউবতে হওক বা ইণ্টাৰনেটত দেখিবলৈ পাওঁ। তেখেতে কিতাপখনৰ প্ৰথম পৃষ্ঠাত এনেধৰণে লিখিছে, এই কিতাপখন ভাবি চিন্তি পঢ়িব, কাৰণ ইয়াত মিঠা কথাৰে কিতাপৰ লিখিত কথা নহয়। হ'ব পাৰে এই কিতাপখনে আপোনাক পাকত পেলাই, লাজত পেলাই, কষ্ট পোৱাই লাজ দিয়ে, প্ৰেৰিত কৰে বা টেঙা সত্য আগলৈ আনে। কিন্তু এই কথা সত্য হয় যে আপোনাৰ মস্তিষ্কত বিচাৰৰ নিশ্চয় বিকাৰ হ'ব। আপুনি আকৌ যুঁজিবলৈ সাজু হ'ব। জয় বা পৰাজয়ক নাভাবি। সঁচা কথা, কাৰণ তেখেতে কিতাপখনৰ ভিতৰতো এনেধৰণৰ কথা কিছুমান লিখিছে, যিবোৰ মানে আমাৰ ৰিয়েলিটিৰ ওপৰত বহুতখিনি মানে প্ৰভাৱ পেলায়। আমি এতিয়া সফল বাটত আগুৱাবলৈ কি কৰিব লাগে, কেনেধৰণে পঢ়া শুনা কৰিব লাগে বা বিভিন্ন কাম কাজসমূহ কেনেধৰণে কৰিব লাগে, সুচাৰুৰূপে মানুহৰ লগত কেনেদৰে ব্যৱহাৰ কৰিব লাগে, এই সকলোবোৰ কথা সুন্দৰভাৱে তেখেতে ইয়াত লিখিছে। আমি দিনপঞ্জী কেনেধৰণে কৰিব লাগে, আমি দৈনিক কেনেধৰণে আমাৰ কৰ্মসূচীবোৰ পালন কৰি যাব লাগে সফল হ'বলৈ। এই কিতাপখনত তেখেতে সুন্দৰভাৱে লিখিছে উজ্জ্বল পাটনিয়ে। কিতাপখন যথেষ্ট ছাত্ৰ ছাত্ৰী বা বিভিন্ন কৰ্মত জড়িত ব্যক্তিসকলৰ কাৰণে গুৰুত্বপূৰ্ণ বুলিয়ে কৈছোঁ। কাৰণ কিতাপখন পঢ়িও মোৰ মনত মানে কিছুমান ধাৰণা আহিছে, আমি কি কৰি আছোঁ, কেনেকৈ কৰি আছোঁ, এনেকৈ কৰিলে কি হ'ব, এনেধৰণৰ মানে চিন্তাবোৰ নতুনকৈ মানে মগজুত উদ্ৰেক ঘটাইছে মানে। সেইকাৰণে এই ভিডিঅ'টো দুআষাৰ মই কিতাপখনৰ কথা কৈছোঁ। যদি কিতাপখন কোনোবাই কিনিব বিচাৰে, মই এমাজনৰ লিংকটো তলত ডেছক্ৰিপশ্যনত দি দিম। তাৰ পৰা গৈ আপোনালোকে কিতাপখন কিনি ল'ব পাৰিব। এই কিতাপখনৰ বিষয়ে বিভিন্ন ব্যক্তিয়ে বিভিন্ন ধৰণে লিখিছে। কিৰণ বেদীয়ে লিখিছে, বিশিষ্ট IPS। তেখেতে লিখিছে, এইটো কীৰ্তি ব্যক্তিত্বই এক নতুন যুঁজ দিয়া হয়। এই কীৰ্তিৰ পৰা মই বহুত প্ৰভাৱিত হৈছোঁ। হয়, কিতাপখন যথেষ্ট যুঁজ বা অনুপ্ৰেৰণা উদ্গনিমূলক কিতাপ। কাৰণ যিখন পঢ়াৰ পিছত যিকোনো মানুহৰে মানে মগজুত নতুনকৈ মানে কিবা চিন্তা আহিব পাৰে, ভাল কিবা কৰিবলৈ, এনেকুৱা ধৰণৰ চিন্তা আহিব পাৰে। আৰু এজন ব্যক্তিয়ে লিখিছে, যোগিন্দৰ সিং, প্ৰখ্যাত লেখক, জয় বা পৰাজয় প্ৰস্তুত এক ভাল কীৰ্তি হয়। মই ইয়াত লিখা প্ৰত্যেক শব্দত সহমত হৈছোঁ। তেখেতেও সুন্দৰভাৱে লিখিছে। সহমত হ'বলগীয়া হৈছে, কাৰণ ময়ো নিজে পঢ়ি গম পাইছোঁ কিতাপখনৰ মানে যিখিনি কথা লিখিছে আমাৰ দৈনন্দিন জীৱনৰ লগত যথেষ্ট মানে কিতাপখন খাপ খাই পৰিছে মানে কথাবোৰ আমি কেনেধৰণে জীৱন পাৰ কৰিছোঁ, কি কৰিছোঁ, পঢ়া শুনা কেনেদৰে কৰিব লাগে বা ভৱিষ্যত কাম কাজ আমি কেনেদৰে কৰিলে, মানুহৰ লগত কি ব্যৱহাৰ কৰিলে ভাল এটা পথত আগুৱাই যাব পাৰিম, এই সকলোবোৰ ইয়াত লিখিছে। ইয়াত আৰু বিভিন্ন ধৰণৰ মটিভেশ্যনেল বাক্য বা উদ্গনিমূলক কথা লিখা আছে। ব্যক্তিত্ব আৰু জীৱন বিকাশত ভাল বিচাৰ, যিটো আপোনাক অলপ বেলেগ ধৰণে চিন্তা কৰিবলৈ বাধ্য কৰায়। কিতাপখন প্ৰকাশ হৈছিল দেলহিৰ পৰা, ডায়মণ্ড পকেট বুকছ প্ৰাইভেট লিমিটেডৰ পৰা।